স্কুলত আজি আমাৰ ছোৱালীসকলৰ লগত মিলি আজি আমি পাতিছোঁ বহাগ বিহু আদৰণি গতিকে ছোৱালীবোৰৰ ঢেৰ বস্তু লৈ যাব লাগে গতিকে এফালে মই কপৌফুল লৈ গৈছোঁ জাপি লৈ গৈছোঁ তিল পিঠা লগতে এটা বেগত অকল খোৱা বস্তু আছিল ডাঙৰ টকা আছিল গগনা আছে আৰু লগতে আদা এটুকুৰিও আছে তাৰপিছতে গৈ পিনে দেখিছোঁ আমাৰ ছোৱালীবোৰ একদম মানে ৰেডি হৈ আছে মানে ইজনীয়ে সিজনীক পুৰা সহায় কৰি আছে পিছে মোৰ হেয়াৰ ষ্টাইলটো আপোনালোকক দেখুৱাই দিছোঁ যেনে তেনে নিজে যেন তেন কৰি বান্ধিছোঁ বেলেগক বান্ধিব পাৰোঁ নিজেহে বান্ধিবলৈ অসুবিধা হয় এফালে আমি গৈ আছোঁ ডেকোৰেশ্যন কৰিবলৈ কাৰণে ছোৱালীবোৰ একদম মোৰ কাৰণে ৱেইট কৰি আছিলে যিহেতু ইমান খৰধৰ হৈছে নে মই বস্তুবোৰ মানে বজাৰ কৰি নিয়াৰ কাৰণে আৰু বেছি দেৰি হৈ গ'ল আৰু তাহাঁতি মোৰ কাৰণে পুৰা ৱেইট কৰি আছিলে একদম গৈ পাই চিধা একদম মানে ডেকোৰেশ্যনতহে লাগি গ'লোঁ আৰু প্ৰথমে আমি চাকি জ্বলালোঁ ছোৱালীসকলক আমি প্ৰাৰ্থনা কৰিবলৈ ক'লোঁ আৰু আমাৰ জেং বিহু তাহাঁতি আৰম্ভ কৰি দিলে বহুত কম দিনৰ ভিতৰত পিছে বহুত ধুনীয়াকৈ নাচিছে আৰু এইফালে আমি এতিয়া চাহ খাবলৈ লৈছোঁ দ্যাটছ অল ফৰ টুডেজ ভিডিঅ'